শৰ্মা আৰু এই মুহূৰ্তত ভ্যাকচিনক লৈ এক ডাঙৰ খবৰ লৈ আহিছো আপুনি হয়তো ডাবল ডোজ ভ্যাকচিন লৈছে কিন্তু কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ এই ডাবল ডোজ ভ্যাকচিন যথেষ্ট নহব পাৰে তিনি পালি ভ্যাকচিনেহে আপোনাক হয়তো কাম দিব দুপালি ভ্যাকচিনে কোভিডৰ বিৰুদ্ধে যুঁজখনৰ হয়তো হাৰি যাব পাৰে এই মুহূৰ্তত ডাঙৰ খবৰ কোভিড নিয়ন্ত্ৰণৰ বাবে ভ্যাকচিনত দুটা ডোজ যথেষ্ট নহবও পাৰে থাৰ্ড ডোজ বা তৃতীয় পালি ভ্যাকচিনৰ প্ৰয়োজন কোভিড নিয়ন্ত্ৰণৰ বাবে হোৱাইট হাউছৰ মুখ্য স্বাস্থ্য উপদেষ্টা ডক্টৰ এন্থনি ফাউচিয়ে এই কথা প্ৰকাশ কৰিছে ডাঙৰ খবৰ সময় বাগৰাৰ লগে লগে দ্বিতীয় ডোজৰ সক্ষমতা লাহে লাহে হ্ৰাস পাই গৈ থাকে তেনে সময়ত থাৰ্ড ডোজ বা বুষ্টাৰ ডোজ বা তৃতীয় পালি ভ্যাকচিনৰ প্ৰয়োজন আছে কোভিড নিয়ন্ত্ৰণৰ বাবে তিনি পালি ভ্যাকচিন নিয়মত পৰিণত কৰিব লাগে তিনি পালি ভ্যাকচিন নোৱাটো নিয়মত পৰিণত কৰিব লাগে আমেৰিকাত 20 সেপ্টেম্বৰৰ পৰা তৃতীয় পালি ভ্যাকচিনৰ হেহে যোগান আৰম্ভ হ'ব 20 সেপ্টেম্বৰৰ পৰা থাৰ্ড ডোজ ফ্ৰান্স জাৰ্মানীও নাগৰিকসকলৰ বাবে বুষ্টাৰ ডোজৰ ব্যৱস্থা কৰিছে ইজৰাইলেও জ্যেষ্ঠ নাগৰিকসকলক তৃতীয় পালি ভ্যাকচিন দিব প্ৰথম অৱস্থাত কোভিড ভ্যাকচিনৰ তিনিটা ডোজ ললেহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় কোভিডৰ বিৰুদ্ধে বিভিন্ন গৱেষণাত এই কথা প্ৰকাশ পাইছে বুলি জনাইছে ডক্টৰ এন্থনি ফাউচিয়ে আমি এন্থনি ফাউচিৰ মন্তব্য শুনাম কিন্তু তাৰ আগতে আপোনালোকক সেই খবৰ আমি জনাইছো যে থাৰ্ড ডোজ বা তৃতীয় পালি ভ্যাকচিনৰ প্ৰয়োজন আছে হোৱাইট হাউছৰ মুখ্য স্বাস্থ্য উপদেষ্টা ডক্টৰ এন্থনি ফাউচিয়ে এই কথা প্ৰকাশ কৰিছে আমি এন্থনি ফাউচিৰ মন্তব্য শুনাব গৈ আছো কিন্তু আপোনাক জনাও যে ভাৰতত তৃতীয় ডোজ বা বুষ্টাৰ ডোজৰ কোনো পৰিকল্পনা এতিয়া নাই ডাবল ডোজে শেষ হোৱা নাই But I must say, from my own experience as an immunologist, I would not at all be surprised that the adequate full regimen for vaccination will likely be 3 doses. And the reason I say that is that it's very clear when you give a prime and maybe a second shot as a boost, but give the immune system enough chance to mature in both affinity maturation and maturation of the B-cell repertoire, it is entirely understandable why the results that I just reported from the Israeli boosters are so dramatic. And we all hope, and I believe we have good reason to believe, that that only will not be a strong response, but that it will actually be durable. And if it is durable, then you're going to have very likely a 3-dose regimen being the routine regimen. But we'll just have to wait to make sure that that's the case when the data gets... আৰু এন্থনি ফাউচিয়ে মন্তব্য শুনালো কোভিড নিয়ন্ত্ৰণৰ বাবে ভ্যাকচিনৰ দুটা ডোজ এতিয়া যথেষ্ট নহব পাৰে কিন্তু চিন্তাৰ বিষয়টো হৈছে যে ভাৰতত তৃতীয় পালি ভ্যাকচিন বা বুষ্টাৰ ডোজৰ কোনো পৰিকল্পনা চৰকাৰৰ হাতত এতিয়ালৈকে নাই কাৰণ ডাবল ডোজে শেষ হোৱা নাই ভাৰতত এনে বহু ব্যক্তি আছে যি প্ৰথম পালি ভ্যাকচিনে লোৱা নাই আৰু সেই সময়ত ইতিমধ্যে বিভিন্ন গৱেষণাৰ এই কথা প্ৰকাশ পাইছে বিভিন্ন দেশে থাৰ্ড ডোজ দিবলৈ আৰম্ভ কৰিছে আৰু ভাৰতত দ্বিতীয় পালি ডোজে শেষ হোৱা নাই আৰু বুষ্টাৰ ডোজৰ কোনো পৰিকল্পনা এই পৰ্যন্ত ভাৰতত নাই বুলি জনাইছে ইতিমধ্যে নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ মুৰব্বী ডক্টৰ VK পলে কোভিড নিয়ন্ত্ৰণৰ বাবে তিনি পালি ভ্যাকচিন ল'ব লাগিব হয়তো হেয়া নতুন ৰুটিন হ'ব বিভিন্ন দেশে ইতিমধ্যে সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে দ্বিতীয় ডোজ লোৱাৰ কেইমাহমানৰ পিছৰ পৰা তাৰ সক্ষমতা কোভিডৰ বিৰুদ্ধে যুঁজ দিয়া যিটো শক্তি সেয়া হ্ৰাস পাই যায় আৰু তেনে ক্ষেত্ৰত তৃতীয় পালি ভ্যাকচিন দিব লাগিব তেতিয়াহে মজবুত হয় মেচিউৰ হয় বুলি প্ৰকাশ কৰিছে ৰোগ প্ৰতিৰোধ ক্ষমতাটো